ভোগালী উৎসৱ এয়া আমাৰ খানা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইণ্ডিয়া ক্লাবৰ সৌজন্যত প্ৰাগ ভোগালী বিহু উদযাপন কৰা হৈছিল আৰু তাৰে এটি ব্লগ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। এয়া আমি 7টামান বজাত প্ৰায় 7টামান বজাত আহি পালোঁহি ইণ্ডিয়ান ক্লাবত আৰু তাত অলপ মানুহ গোট খাইছিলেই আৰু ইয়াত বহুত ধুনীয়াকৈ উদযাপন কৰা হৈছিল। আৰু এটা কথা কি জানেনে, মানুহজনৰ কৰ্মসূত্ৰে আমি থাকোঁ ডিগবৈত আৰু যিহেতু মাঘত আমাৰ অতিকৈ মৰমৰ ভোগালী বিহুটি সকলোৰে নিজৰ নিজৰ পৰিয়ালৰ লগত ভোগালী ভোজ খাবলৈ ঘৰলৈ যোৱা হয় আৰু সেইটোকে কৰ্মসূত্ৰে বিভিন্ন ঠাইৰ পৰা অহা সকলো ব্যক্তি ডিগবৈত একেলগে পৰিয়াল হিচাপে থকা হয় আৰু সেই সকলো পৰিয়ালটিৰ লগত ইণ্ডিয়ান ক্লাবে প্ৰাগ ভোগালী বিহু উদযাপন কৰিছিল। আৰু এই প্ৰাগ ভোগালী বিহু বহুত সুন্দৰকৈ পতা হৈছিল আৰু এটা ধুনীয়াকৈ ভেলাঘৰো সজোৱা হৈছিল। মেজি জুই জ্বলাবৰ বাবে ধুনীয়াকৈ মেজিও জ্বলোৱা হৈছিল। তাৰ পাছতে আৰু আপোনাৰ ধুনীয়া ধুনীয়া গায়কো মতা হৈছিল আৰু বিভিন্ন ধৰণৰ বহুত কেইজন গায়কো মতা হৈছিল। তালৈ আহি অলপ ফূৰ্তি কৰি ল'লোঁ আৰু বাইদেউৰ লগত দেৱযানী অলপ বিহু নাছিলে। এয়া সৰুকৈ ভেলাঘৰটো সজাইছিলে, বহুত ধুনীয়াই লাগিছিলে। তাৰ পাছতে এয়া জুই কিনাৰত সকলোৱে বহিবলৈ দিলে। বহি তাৰপিছত অলপ দেৰি বহাৰ পাছত আৰু খানা কি বনাইছে তাকে চাবৰ বাবে আমি খানা দিয়া ৰুমলৈ আহিলোঁ। তাত প্লেন ৰাইচ আৰু কিবা কিবি দিছিলে, সম্পূৰ্ণ কমপ্লিট হোৱাগৈ নাই যেনিবা, ৰেডি কৰাগৈ নাই। তাৰ পাছতে আৰু মটৰ পনীৰ ইয়াত ভৰাই দিছে নি, ইয়াত ৰেডি কৰি দিছে নি, চাব পাৰি খালি ৰেডি কৰিব। খুব সুন্দৰকৈ খানাখিনি ৰেডি কৰা হৈছিলে আৰু আমি চাৰিওফালৰ পৰিৱেশটো উপভোগ কৰিলোঁ অলপ। আৰু দেৱযানীয়ে ভোগালী বিহু কেনেকৈ পাতিছে, কি কৰিছে, যিহেতু আমি আগতীয়াকৈ আহি পাইছিলোঁ আৰু এয়া বাইদেউহঁতৰ লগতো কথা পাতিছোঁ। আৰু সেই সময়তে জুই কিনাৰত সকলোবিলাক বহিবৰ বাবে আহি গ'ল, কথাও পাতিলোঁ, লেকচাৰো পাতিলোঁ আৰু সেই সময়তে চাহ খাবলৈ দিলে। চাহত আপোনাৰ তিলৰ পিঠা, তাৰ পাছতে নাৰিকল লাৰু, তেল পিঠা, তাৰ পাছতে কাঠ আলু, মিঠা আলু, এই সকলোবিলাক দিছিলে। খাবলৈ যে ইমান সোৱাদযুক্ত হৈছিল নহয়। এয়া সকলোখিনি আহিছেই, সকলোকে অলপ অলপ অনুষ্ঠিত কৰা হৈছে। বাইদেউ বনিতা বাইদেউ এইফালে জেচি গৈছে দেই, আমাৰ এতিয়া প্ৰথম জেচি গৈছে টেকেলি ভাঙিবলৈ। এই আমাৰ দেৱযানীয়ে নাচি আছে, ৰবি বাইদেউ নাচি আছে। আৰু ফূৰ্তি কৰি মেলি ইয়াত টেকেলি ভঙা সৰু ডাঙৰখিনিও ষ্টাৰ্ট হ'ল। ডাঙৰখিনি এতিয়া ৰবি বাইদেৱে গৈ আছে, এয়া ক'ত ভাঙে চাব দেই। বহুতখিনি ফূৰ্তি কৰা হ'ল আৰু এয়া অৱনীতা বাইদেৱে ফাৰ্ষ্ট প্ৰাইজ পালে টেকেলি ভঙাত, খুব সুন্দৰকৈ ভাঙিলে। আৰু তাৰ পাছতে মই ৰেডি হ'লোঁ টেকেলি ভাঙিবলৈ দেই। এতিয়া টেকেলিয়ে ভাঙোঁ নে কি ভাঙোঁ চাব দেই। টেকেলি ভাঙিবলৈ গৈছোঁ বুলি ক'তনো মাৰিছোঁগৈ। তাৰ পাছতে এয়া পাপলি আমাৰ পৰচি গ'ল তাই ভাঙিবলৈ। তাই পিছে ছেকেণ্ড প্ৰাইজ পালে দেই, ভাঙিব পাৰিলে খুব সুন্দৰকৈ। নাভাঙো বুলিয়ে কৈছিলে, মই নাযাওঁ ভাঙিবলৈ, কিন্তু তাই প্ৰাইজটো পালে। আৰু তাৰ পাছতে এইখিনি একেবাৰে শেষত দেৱযানী গ'ল দেই ভাঙিবলৈ। দেৱযানীয়ে কি ভাঙিব আৰু তাৰপিছতে এই সকলোখিনি গীত পৰিৱেশন কৰিলে। আৰু এই দাদাজনে যে ইমান ধুনীয়া এইখন কি বজাইছে, মই বৰ ভালকৈ নাজানো, পিছে জানে যদি আপোনালোকে ক'বচোন। বহুত ধুনীয়াকৈ বজাইছে। আৰু তাৰ পাছতে খোৱাৰ ষ্টাৰ্ট হৈ গ'ল আৰু আমি খাবলৈ গ'লোঁ আৰু বিভিন্ন ধৰণৰ খাদ্য দিছিলে, বহুত ধুনীয়া ধুনীয়া টেষ্টি খানা। খায়ো বহুত বেছি ভাল লাগিলে। বিশেষকৈ হাঁহ মাংস দিছিলে, হাঁহ মাংসটো মোৰ ফেভৰেটেই হয়। এই হাঁহ মাংস, তাৰ পাছতে পনীৰ, চিকেন আৰু কণী দম, এইবিলাক মাছ পাতুৰি বিভিন্ন ধৰণৰ দিছিলে। খাবলৈতো বহুতেই বেছি ভাল লাগিল। এইফালে খাই আছা পাপলি পংকজ। এইয়া আমাৰ খানা আমাৰ ৰেডি।
তাৰপিছতে খানা খাই মেলি এয়া গান শুনিবলৈ আহিলোঁ আৰু গান শুনি থাকোঁতে এইফালে আনফালে আকৌ মেজি জ্বলালেই নহয়। মেজি জ্বলালেই আমি ইয়াৰ পিছতে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো কল্যাণ কোঁৱৰৰ পিছতে সাজু হৈ থাকিব দীপজ্যোতি ভৰালী। আমাৰ তালিকাৰ ক্ৰম অনুসৰি কোঁৱৰক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো। কল্যাণ কোঁৱৰৰ পিছতে সাজু হৈ থাকিব দীপজ্যোতি ভৰালী। তাৰপিছত আমি মঞ্চত আমন্ত্ৰণ জনাম দীপাংকৰ দাস, প্ৰশান্ত বৰুৱা, অনুপম গগৈ, বিশ্বজিৎ চুতীয়া আৰু পল্লৱ বৰুৱা। আৰু এই সকলোবিলাক কাম হৈ যোৱাৰ পাছতে আমি সকলোখিনি মহিলা মিলি বহুত ফূৰ্তি কৰিলোঁ, নাচিলোঁ। তাৰপিছতে বহুত ধুনীয়া ধুনীয়া গীতো পৰিৱেশন কৰিলে গায়কসকলে। সকলোবিলাক মিলি বহুত বেছিয়ে ফূৰ্তি কৰিলোঁ মাঘ বিহুৰ উপলক্ষে আগতীয়াকৈ। নহবা পাগলী মৰমী মেজিৰ জুয়ো জ্বলি অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিলি মইনা ৰঙে ৰখে। সঁচাই বহুত বেছিয়ে ভাল লাগিল অনুষ্ঠানটো। আৰু এই সুযোগতে ইণ্ডিয়া ক্লাবক বহুত বহুত ধন্যবাদ এনেকুৱা এটা অনুষ্ঠান আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে। আৰু শেষত সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ। আৰু মেজিৰ জুইত যাতে সকলোৰে দুখ কষ্ট শেষ হৈ যায় তাৰে আশা কৰি আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ'লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।